কবিতাৰ শিৰোনাম আই। কথা প্ৰিন্স বাবুল সৰু, পাঠ ত্ৰিলোচন মেধি। আই, তই শিকাইছিলি সৎ আৰু নিষ্ঠাৰে যাই থাকিবলৈ, দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ। চৌদিশে অন্যায়ৰ ত্ৰাস, হত্যা হিংসাই দহিছে সমাজ। কত মাতৃপুত্ৰ হাৰা হ'ল, কত যে তিৰতাৰ কপালৰ ৰঙা ফোট নাইকিয়া হ'ল। মানৱতাৰ নাই কোনো অস্তিত্ব। আই, তই আৰু মোক দভাক ৰাতিলৈকে ৰৈ নাথাকিবি। মই আহিলো আই, যুক্তিৰে নহয় বন্দুকৰে প্ৰতি উত্তৰ দিবলৈ। কিমান ৰাতি আৰু মোৰ বাবে অপেক্ষাত উজাগৰে থাকিবি আই। কেতিয়াবা বৰ হতাশ হৈ পৰো আই, যেতিয়া মাছ নিশা সাৰ পাই তোক কাষতে বিচাৰো আই। আই, তোৰ নীৰৱ দুচকুত কিমান বেদনা ভৰপূৰ হৈ আছে মই বুজো আই। কিন্তু মই যে উপায়হীন আই, মই যে উপায়হীন।